দুটা গ্ৰুপৰ মাজত সদায় ডিসএগ্ৰি হৈ থকা দেখা যায়। তাৰে এটা হৈছে লং টাৰ্ম ইনভেষ্টৰ আৰু দ্বিতীয় গ্ৰুপটো হৈছে ডে ট্ৰেডাৰ আৰু ফিউচাৰ এণ্ড অপশ্যনছ ট্ৰেডাৰ। নিজৰ নিজৰ ঠাইত দুয়োটা গ্ৰুপে ৰাইট বুলি দাবী কৰে, কিন্তু লং টাৰ্মত কোনটো গ্ৰুপে ছাকচেছ লাভ কৰে তাৰ বিষয়ে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আৰু মোৰ পাৰ্চনেল অপিনিয়ন কি ভিডিঅ'ৰ শেষত জনাম। কিন্তু তাৰ আগতে ইনভেষ্টমেণ্ট আৰু ফাইনেন্সৰ ভিডিঅ'ৰ কাৰণে যদি ভিডিঅ'টো আপুনি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। প্ৰথমতে আমি বুজি লওঁ লং টাৰ্ম ইনভেষ্টমেণ্ট কাক কয় আৰু ট্ৰেডিং কাক কয়। লং টাৰ্ম ইনভেষ্টমেণ্ট সেইটোৱে, ছাপ'জ আজি আপুনি কোনো এটা কোম্পানীৰ শ্বেয়াৰ কিনিছে আৰু সেই শ্বেয়াৰটো আপুনি লং টাৰ্মৰ কাৰণে হোল্ড কৰে। 1 বছৰ, 5 বছৰ বা 10 বছৰ ইত্যাদি আদি বছৰৰ কাৰণে হোল্ড কৰে, তেনেহ'লে ইয়াক আমি লং টাৰ্ম ইনভেষ্টমেণ্ট বুলি কওঁ। আৰু যদি আপুনি ইণ্টাৰডে ট্ৰেডিঙৰ কাৰণে এটা কোম্পানীৰ শ্বেয়াৰ কিনিছে আৰু সেই শ্বেয়াৰটো আপুনি জাষ্ট ট্ৰেডিং পাৰ্পছত কিনিছে, এদিনতে চেল কৰিব নাইবা ফিউচাৰ এণ্ড অপশ্যনছত আপুনি কিনিছে, তেনেহ'লে ইয়াক আমি ট্ৰেডিং বুলি ক'ম। আমি যদি ভালকৈ চাওঁ তেনেহ'লে এটা বস্তু ক্লিয়াৰলি দেখা পাওঁ, ইউটিউব চেনেল নাইবা অন্যান্য প্লেটফৰ্মত আমি চাওঁ যে ট্ৰেডিঙৰ পৰা বহুত পইচা আহে, কিন্তু বাস্তৱত যদি আমি চাওঁ এটা বস্তু ক্লিয়াৰলি আমি দেখা পাওঁ যে 99% ট্ৰেডাৰে মানি লুজ কৰে আৰু 1%, কেৱল 1% ট্ৰেডাৰেহে ইনকাম কৰে। অৰ্থাৎ ট্ৰেডিং ভেৰি ভেৰি হাই ৰিস্কি। আৰু যেতিয়া আমি লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰোঁ আৰু ফাণ্ডামেণ্টেলি ষ্ট্ৰং শ্বেয়াৰবোৰ আমি 5 বছৰ, 10 বছৰ, 15 বছৰ আদিৰ কাৰণে আমি হোল্ড কৰোঁ, তেতিয়া আমি ফিক্সড ডিপ'জিট বা অন্যান্য মিউচুৱেল ফাণ্ডৰ তুলনাত বহুতখিনি ৰিটাৰ্ণ পাওঁ এনেকুৱা দেখা যায়। আৰু এই ক্ষেত্ৰত 99% ইনভেষ্টৰে ইয়াৰ পৰা টকা ইনকাম কৰিছে আৰু বাকী 1% লছ হোৱা দেখা যায়, কিয়নো বিভিন্ন ধৰণৰ কাৰণত, এক্সটাৰ্নেল কাৰণ নাইবা ইণ্টাৰনেল কাৰণত কোম্পানী এটাৰ লছ হ'ব পাৰে, সেই সময়ত এনেকুৱা দেখা যায়। ট্ৰেডাৰবিলাকৰ সাধাৰণতে এনেকুৱা মাইণ্ডছেট থাকে যে সিহঁতে এটা ৰাতিৰ ভিতৰত কোটিপতি হ'ব, এটা ৰাতিৰ ভিতৰত সিহঁতে মিলিয়নিয়াৰ হ'ব, এনেকুৱা টাইপৰ মাইণ্ডছেট থাকে। কিন্তু যিবিলাক লং টাৰ্ম ইনভেষ্টৰ, সিহঁতে জাষ্ট এইটো বস্তুৰ ওপৰত ধ্যান দিয়ে যে ফিক্সড ডিপ'জিট নাইবা অন্যান্য যিবিলাক ইনকামৰ চ'ৰ্চ আছে তাতকৈ বেছি প্ৰফিট পাব লাগিব। ট্ৰেডিঙৰ কাৰণে যেতিয়া আপুনি শ্বেয়াৰ্ছ কিনে তেতিয়া আপোনাৰ হাতত কোনো ধৰণৰ অপশ্যনছ নাথাকে। এট দ্য এণ্ড অফ দ্য ডে আপোনাক সেই শ্বেয়াৰখিনি চেল কৰিবই লাগিব। আৰু যদি আপুনি ফিউচাৰ এণ্ড অপশ্যনছত কিনিছে তেনেহ'লে এক্সপায়াৰীৰ আগত আপোনাক চেল কৰিবই লাগিব। চ' সেই সময়ত লাভ হওক বা লছ হওক আপোনাক চেল কৰিবই লাগিব, হোল্ড কৰি ৰখাৰ কোনো অপশ্যন নাপায়। আনহাতে আপুনি যদি লং টাৰ্ম ইনভেষ্টমেণ্ট কৰে, যেতিয়া আপোনাৰ প্ৰফিট হয় তেতিয়া আপুনি এক্সিট কৰিব পাৰিব। আৰু যদি ভাবে মোৰ লছ হৈ আছে বা লং টাৰ্মৰ কাৰণে আপুনি হোল্ড কৰিব বিচাৰে, যিমান টাইমলৈকে আপুনি হোল্ড কৰিব বিচাৰে আপুনি হোল্ড কৰিব পাৰিব, আপোনাৰ কাৰণে হোল্ড কৰাৰ এইটো অপশ্যন থাকি যাব। ট্ৰেডিঙৰ ক্ষেত্ৰত সাধাৰণতে হেভি ৰিস্ক থাকে আৰু ৰিৱাৰ্ডো সেনেকুৱা থাকে। অৰ্থাৎ ট্ৰেডিংটো হৈছে ৰিস্ক ৰিৱাৰ্ডৰ গেম। আপুনি স্পেকুলেশ্যন কৰিব লাগিব, আপুনি অনুমান কৰিব লাগিব আৰু গেম্বলিঙৰ নিচিনা জাষ্ট আইডিয়া কৰি কিনিব লাগিব আৰু চেল কৰিব লাগিব। কিন্তু লং টাৰ্ম শ্বেয়াৰ্ছ আপুনি সাধাৰণতে ফাণ্ডামেণ্টেলছ চাই কেনে কিনে, যে কোম্পানীৰ ফাণ্ডামেণ্টেলছ কেনেকুৱা, বেলেঞ্চ শ্বীট কেনেকুৱা, প্ৰফিট কেনেকুৱা, সেইবিলাক চাই কেনেহে আপুনি কিনে। ট্ৰেডিঙৰ কাৰণে আপুনি যেতিয়া শ্বেয়াৰ্ছ কিনে তেতিয়া আপুনি অনাৰশ্বিপ লাভ নকৰে, এজ এ শ্বেয়াৰ হোল্ডাৰ হিচাপতে আপোনাক গণ্য কৰা নহয়। কিন্তু আপুনি যেতিয়া লং টাৰ্ম ইনভেষ্টমেণ্ট কৰে তেতিয়া আপোনাক এজ এ শ্বেয়াৰ হোল্ডাৰ হিচাপমতে ধৰা হয়। এতিয়া মোৰ পাৰ্চনেল অপিনিয়ন কি, মই ইনভেষ্টিঙক প্ৰেফাৰ কৰোঁ নে ট্ৰেডিঙক প্ৰেফাৰ কৰোঁ। 2016ৰ পৰা মই শ্বেয়াৰ মাৰ্কেটত আছোঁ আৰু এই দিনকেইটাৰ ভিতৰত মাত্ৰ মই 2 দিন ট্ৰেডিং কৰিছোঁ। এদিন মই 5 লাখ টকা মোৰ লগত আছিল, সেই সময়ত মই 25 লাখ টকাৰ ইনফ'চিছৰ শ্বেয়াৰ কিনিছিলোঁ আৰু তাৰ পৰা মোৰ এদিনত 57,000 প্ৰফিট হৈছিল। কিন্তু তাৰ পিছদিনা ছেম কণ্ডিশ্যন মই কৰিছিলোঁ, কিন্তু তেতিয়া মোৰ 23,000 লছ হৈছিল। কিন্তু অভাৰঅল মই প্ৰফিটতে আছিলোঁ। কিন্তু এটা কথা ফিল কৰিব পাৰিছোঁ যে ট্ৰেডিং মোৰ কাৰণে নহয়। তো আই পাৰ্চনেলি যিমানবোৰ মই শ্বেয়াৰ কিনো সেইবোৰ জাষ্ট লং টাৰ্মৰ কাৰণে কিনো, ইনভেষ্টমেণ্টৰ কাৰণেহে কিনো,
মই কেতিয়াও ট্ৰেডিং কৰাৰ চেষ্টা নকৰোঁ। তো আপোনালোকে কি ভাবে, ইনভেষ্টমেণ্ট ভাল নে ট্ৰেডিং ভাল? আপোনালোকৰ যুক্তি দিব, কমেণ্টত জনাব। থেংক ইউ।